নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাসৰ ফালৰ পৰা আহিছে এটা খুবেই দুখ লগা খবৰ কিনো খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব তেতিয়াহে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ' আপুনি অতি সোনকালে চাব পাৰিব আমাৰ সকলোৱে মৰমৰ অভিনেতাজনৰ আজি পোষ্ট এটা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পাওঁ য'ত আমি দেখিবলৈ পাওঁ যে জনপ্ৰিয় অভিনেতাজনৰ এটা ভয়ংকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে আমাৰ সকলোৱে মৰমৰ অভিনেতাজন আৰু আমাৰ সকলোৱে মৰমৰ অভিনেতাজনে ৰাইজৰ পৰা সহায় বিচাৰিছে আৰু আজি আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আপুনি আমাৰ চেনেলত প্ৰতিদিনে এনেধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ